আৰু এবাৰ লাষ্ট কুৱেশ্যনটো কি হৈছে যে বহুত একদম কমন কুৱেশ্যন যে গোটেই মহা কুৱেশ্যন যদি চাওঁ মই গাৰ্লফ্ৰেণ্ড কোন সেইটো আহি আছে তো মই এতিয়া গাৰ্লফ্ৰেণ্ডটোৰ নাম কৈ দিছোঁ আপোনালোকক তো হে গাইজ কি খবৰ সাগৰ সকলোৰে ভাল মোৰো ভালেই দিয়ক আপোনালোকৰ বাৰু মনত আছে নাই মই যে 2024 নতুন এটা Q&A ভিডিঅ' বনাম বুলি কৈছিলোঁ পোনপ্ৰথমতে আপোনালোক সকলোৰ পৰা চৰি বিচাৰিছোঁ কাৰণ ইমান দিন হ'ল মই ইউটিউবত ভিডিঅ' দিব পৰা নাই তো আজি সকলোবোৰ কৈ আছোঁ তাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি থৈ দিয়ক আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'লে এতিয়া বাজিছে কেইটা 12:02 আৰু আজি 12:02 পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ বলক এইকেইটা দিন কেনেকুৱা হৈছে জানানে মই যদি সেইটো কামত বেছিকৈ ফ'কাছ কৰোঁ মানে সেইটো কাম ভালদৰে উঠিয়ে থাকিব ইউটিউবটো বহুত ডাউন পৰি যাব আকৌ যদি মই সেইটো কামত বেছিকৈ ফ'কাছ নকৰোঁ যদি ইউটিউবটো লাগি থাকোঁ মানে সেইটো কাম একদম পুৰা ডাউন পৰি যাব ইউটিউবটো ওপৰত উঠি থাকিব আৰু সেইবিলাক বাদ দিয়ক এতিয়া মেইন পইণ্টটোৰ মাজলৈ আগবাঢ়ো ৰ'ব সেইটো পইণ্টৰ মাজলৈ পাছত যাম মানে এইখিনিতে এটা কথা হৈ গ'ল নহয় আপোনালোক মানে বহুতে সুধি আছে যে হোৱাটছআপতে হওক বা ইনষ্টাগ্ৰামতে হওক মানে সুধি আছে যে প্ৰেংক কল দিয়ক কিয় বাদ দিলি মানে প্ৰেংক কল দিয়াটো এইকেইটা দিন কিয় দিয়া নাই সেনেকৈ মানে বহুতে প্ৰশ্ন কৰি আছে মানে ভিডিঅ' যুগৰে কৈ দিওঁ আপোনালোকক মানে প্ৰেংক কল দিয়াটো মই বাদ দিয়া নাই মানে কি হৈছে জানানে এইকেইটা দিন মানে মোৰ লগটো যোনটো মানে ইটো মোবাইলৰ ভিডিঅ' কৰি আছোঁ তাৰ পৰীক্ষা আহি আছে হায়াৰ ছেকেণ্ডাৰী সেইটো কাৰণে মানে তাৰ মোবাইলটো দিয়ে ভিডিঅ' বনাই থাকিব লগা হৈছে মোৰটো আছে মোৰটো দি মানে ৱাইড এংগল নাই মানে লৰি থাকে ষ্টেণ্ড মানে দিলেও সেনেকৈ হৈ যায় মানে কেমেৰাটো ঠিকে আছে বাৰু বাদ দিয়ক বাৰু ইটোৰ পিছত কৈ আছোঁ এইগিলা তাৰপিছত মানে ইয়াৰ পৰীক্ষা হৈ থকাৰ কাৰণে এইকেইটা দিন মানে প্ৰেংক কল দিব হোৱা নাই তাৰ পৰীক্ষাটো শেষ হওক আৰু 1 মাহ আছে 1 মাহৰ পাছত আপোনালোক ডেইলি নহ'লেও 2 দিন এৰি বা 3 দিন এৰি প্ৰেংক কল পাই থাকিব মানে প্ৰেংক কল দিয়াটো বাদ দিয়া নাই দি থাকিম মাজে মাজে আৰু মোৰ এইটো চেনেলত ভ্লগ চোৱাতছে প্ৰেংক কল চোৱা মানুহ অডিয়েঞ্চ বেছি আছে কাৰণ কিয় জানানে মই ভ্লগ দিওঁতে ইমান মানুহ চোৱাই নাছিল প্ৰেংক কল দিওঁতে মোৰ চেনেলটো বহুতখিনি গ্ৰ' হৈছে সেইটো কাৰণে প্ৰেংক কল দিম প্ৰেংক কল দিয়াটো বাদ দিয়া নাই প্ৰেংক কল আহি থাকিব আপোনালোকে যাতে ছাবস্ক্ৰাইবটো কৰি থৈ দিয়ে আপোনালোকৰ বাৰু মিনি ভ্লগবিলাক কেনেকুৱা লাগিছে এইকেইটা দিনত ক'বচোন বাৰু আৰু যদি আপোনালোক মিনি ভ্লগ বেছিকৈ লাগে মই ডেইলি দিবলৈ চেষ্টা কৰিম যদি লাগে তেতিয়াহ'লে কমেণ্টত এটা লিখি দিবচোন যে মিনি ভ্লগ মেইন বুলি বাৰু এতিয়া সেইবিলাক বাদ দিয়ক এতিয়া Q&A ভিডিঅ'ৰ মাজলৈ আগবাঢ়ক আৰু মোৰ চেনেলত কমিউনিটিত লিখিছিলোঁ মই Q&A ভিডিঅ'ৰ কাৰণে 2024 নতুন এটা Q&A ভিডিঅ' বনাম বুলি ভাবিছিলোঁ তাৰ পাছত এটা বহুতখিনি কমেণ্ট আহিছে এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো মই ভিমানৰ পৰা আৰম্ভ কৰিছোঁ তেওঁ সুধিছিলে যে তুমি অসমৰ বাহিৰত ফুৰিব যাব মন আছেনে অসমৰ বাহিৰততো বহুত কেইঠাত যাব মন আছে ভাই ফাৰ্ষ্ট ড্ৰিমটো হৈছে মোৰ কেৰানাথত যোৱা এতিয়া ড্ৰিম জানানে এইটো মই যেতিয়া ইউটিউবত শ্বৰ্ট ভিডিঅ' চাইছিলোঁ তেতিয়াৰ পৰা এইটো মোৰ ড্ৰিম মানে কেৰানাথত যোৱা কেতিয়া যাব পাৰোঁ নাজানো আপোনালোকে যদি ভালদৰে ছাপোৰ্ট কৰি থাকে নিশ্চয় যাব পাৰিম এদিন হ'লেও এবাৰ ছেকেণ্ড কুৱেশ্যনটো মাজলৈ আগবাঢ়ো সপোনে সুধিছিলে যে ক'ত গ'ল সপোনে সুধিছিলে যে তোমাৰ মেট্ৰিকৰ পাৰ্চেণ্ট কিমান মেট্ৰিকৰ পাৰ্চেণ্ট বুলি ক'লে 62% আৰু এবাৰ ধুনীয়া এটা কুৱেশ্যন লৈছোঁ যে প্ৰিয়ম ডেকা নামৰ ল'ৰা এজনে সুধিছিলে যোৱা Q&A ভিডিঅ'টোত তেওঁ সুধিছিলে মানে বঢ়িয়া কুৱেশ্যন কৰে তেওঁৰ নিচিনা কুৱেশ্যনৰ এনচাৰ দিবলৈ মানে বহুত ভাল লাগে তেওঁ সুধিছিলে যে ইউটিউবত ভিডিঅ' দিয়াৰ কাৰণে মানুহে ট'ল বা ইনচাল্ট কৰেনে এনেকুৱা ক'ব গ'লে মানুহৰ পৰা বহুত ট'লো খাইছোঁ বহুত ইনচাল্টো কৰিছে এতিয়াও কৰে জাষ্ট অলপ আগতকৈ কমিছে এইটো মোৰ বুলিয়ে নহয় চবৰে ক্ষেত্ৰতে হয় যেতিয়া তুমি এটা কাম বা বিজনেছ কৰিছা বহুতখিনি মানুহে ট'ল বা ইনচাল্ট কৰিবই কাৰণ সিহঁতৰ শাৰীটোত আকৌ তোমাক কেনেকৈ ডাউন পেলাই আকৌ সিহঁতৰ লগত লগ কৰি একেলগে চলিব পৰা কৰে মানে যেতিয়া তুমি কাম বা বিজনেছ এটা কৰিছা 100%ৰ 80 বা 90% মানুহে তোমাক ডাউন পেলাব তাৰে ভিতৰত 10%হে মানুহ ভাল থাকিব সেই 10% মানুহ পোৱাটো আজিৰ দিনত বহুত বেছি টান সেইকাৰণে নিজে যোনটো কাম কৰি ভাল পোৱা সেইটো কামত ভালদৰে ফ'কাছ কৰা কাৰণ এই দুনিয়াত আৰু সেই তোমাৰ লগত যুঁজি একেলগে পাৰ কৰি ইয়াক অলপমান ওপৰত তুলি দিওঁ বুলি কোনো নাপাবা এই দুনিয়াত সেইটো কাৰণে নিজে কষ্ট কৰি আগুৱাই যোৱাটোৱে ভাল আৰু তেওঁৱে সুধিছে যে ইউটিউবত কিয় আহিলা তুমি ইউটিউবত কিয় আহিলা বুলি ক'লে মই এটাই উত্তৰ দিম চিনাকিটোৰ কাৰণে মই ইউটিউবত আহিছোঁ এতিয়া মই কোনোবা এখন জিলাত বা কোনোবা এখন ঠাইত যাম তেতিয়া 1-2জন মানুহ মোক মাত দিব যে তোমাৰ ভিডিঅ' চাওঁ মই ইউটিউবত সেইটো কাৰণে মই ইউটিউবত আহিছোঁ এতিয়া যেনেকৈ তুমি মোৰ ভিডিঅ' চোৱা তেনেকৈ যাতে বেলেগ এজনে আৰু চাই সেইটো কাৰণে মই ইউটিউবত ভিডিঅ' বনাই আছোঁ আৰু সুধিছে যে ইউটিউবত কি ভাল এক্সপিৰিয়েঞ্চ পাইছা আৰু কি বেয়া এক্সপিৰিয়েঞ্চ পাইছা ক'বাচোন দেই দাদা আৰু ভাল বেয়া এক্সপিৰিয়েঞ্চ বুলি ক'ব গ'লে তেনেকৈ বেয়া এক্সপিৰিয়েঞ্চটো বাৰু আপোনালোক ফাৰ্ষ্ট কৰিছোঁহে মোৰ আগত যোনটো চেনেল আছিল সেইটো চেনেলৰ কাৰণে মই 2 দিন ভালদৰে শুব পৰা নাই মানে টোপনিয়ে হোৱা নাছিল আৰু ভাল এক্সপিৰিয়েঞ্চটো হৈছে মানে কি মানুহ 2জনে মোক এতিয়ালৈকে মাতিছে মানে মোৰ ইউটিউবত ভিডিঅ' চাই বুলি কয় তেওঁলোকে মোৰ মাত দিছে সেইটো কাৰণে বেছি ভাল লাগিছে যদি তুমিও মোক ক'ৰবাত দেখা পোৱা তেতিয়াহ'লে এবাৰ হ'লেও মাত দিবা মানে ভাল লাগিব কিবা এটা আৰু সুধিছে যে GFৰ নাম কি তোমাৰ প্ৰশ্নৰ গোটেইকেইটা উত্তৰ দিলোঁ এইটোও কম লাষ্টলৈকে ভিডিঅ'টো চাই থকা গম পাবা স্কিপ নকৰিবা এতিয়ালৈকে
গম পাবা তোমাৰ এনসাৰ লাহে লাহে দি আছো পাছৰ প্ৰশ্নটো সুধিছিলে আন্ডাৰ 17 বুলি কি খাই ভাল পোৱা এনেকৈ ক'ব গ'লে মাছ মাংস দুটাই খাই ভাল পাওঁ আৰু ফল ফলৰ ভিতৰত আপেলটো খাই বেছি ভাল পাওঁ শেষত তেওঁ কৈছিলে যে মোৰ চেনেলটোৰ নাম আন্ডাৰ 17 ৰাইজক অলপ কৈ দিবাচোন বুলি সকলোৰে পৰা চাব বুলি আশা কৰিলোঁ আন্ডাৰ 17 চেনেলটো আৰু তাৰ পাছৰ কুৱেশ্যনটো সুধিছিলে ভাগ্য দেখাই তোমাৰ বেষ্ট ফ্ৰেণ্ড কেইজন আৰু নামকেইটা কি কি বেষ্ট ফ্ৰেণ্ড বুলি ক'ব গ'লে বহুত কেইজন আছে কিন্তু নাম ক'বলৈ শাস্তি হৈ যাব মোৰ কিজানি বেষ্ট ফ্ৰেণ্ড বুলি ক'ব গ'লে 10-12 জনৰ ওপৰত হৈ যাব মোৰ এনেকৈ মানে বাছি লোৱা বেষ্ট ফ্ৰেণ্ড সেনেকৈ নাই কিন্তু মানে বহুত কেইজন ফ্ৰেণ্ড আছে ভাল ভাল ফ্ৰেণ্ড সিহঁত মানে বাছি লোৱা বুলিয়ে ক'ব লাগিব আৰু সিহঁতক তাৰ পাছৰ কুৱেশ্যনটো সুধিছিলে ইনজামুল ভ্লগছ ই মোৰ লগে হয় ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ বনাই আপোনালোক সকলোবোৰে ইউটিউবত ইনজামুল ভ্লগছ বা এইটো নামটো আছে আপোনালোকে চাৰ্চ কৰি দিলে পাই যাব ই সুধিছিলে যে তুমি বিয়া কেতিয়া পাতিবা আৰু মোক বিয়াত মাতিবা নাই আৰু মই বিয়াত কি গিফ্ট নিব লাগে 2014 পাইছোঁ এটা কাম কৰিম যা 2041 বিয়া পাতিম তেতিয়ালৈকে মোৰ 35 বছৰ হ'ব তাৰ পিছদিনাখন তই মোক ফোন কৰিবি যে তোৰ বিয়া কোনটো ডেটত আৰু আহি যাবি আমাৰ তাত ভালটো প্ৰশ্ন সুধিব ধেত আৰু তাৰ পাছৰ প্ৰশ্নটো সুধিছিলে KB939902 তেওঁ সুধিছিলে যে তুমি ছোৱালী পাগল হয়নে নহয় ছোৱালী পাগল আকৌ সেইটো কি বস্তু মই ছোৱালী ভালহে পাই পোৱা নাই পাগল কেনেকৈ হয় ধেত ধেমালি কৰিছোঁ আৰু এবাৰ সুধিছে যে বিকাশ ইহঁতে মানে ফাল্টু প্ৰশ্নবোৰ বেছি সুধি থাকে মোৰ লগৰে হয় বাৰু ইয়াৰ চেনেল এটা আছে বিকাশ শইকীয়া বুলি আছে বাৰু এটা মানে বিকাশ শইকীয়া বুলি আছে আপোনালোক সকলোবোৰে চাব তেওঁ সুধিছে যে তোমাৰ জীৱনসংগীগৰাকী কেনেকুৱা হ'ব লাগে বুলি তুমি ভবা ৰাম বেলেগ প্ৰশ্ন উঠছি একা চিম্পল ভাই একদম চিম্পল হ'ব লাগে মানে ষ্টাইল নকৰা সেনেকুৱা হ'ব লাগে যদি ক'বা এনেকুৱা আপি বা চিয়া আছে কবিচোন যোগাযোগ কৰিবি মোৰ লগত কণ্টেক্ট পাছৰ প্ৰশ্নটো সুধিছে ইউজাৰ বুলি আছে আহিছে বাৰু মনটো নাথাকে সুধিছে মোৰ লগৰে হয় বাৰু সি সুধিছে যে তোমাৰ জীৱনত ইউটিউবৰ বাদে অন্য লক্ষ্য আছেনে মানে চাকৰি বা বিজনেছ অন্য কিবা আছে ভাই বিজনেছ আৰু চাকৰি লাইন এই দুটাই আছে আৰু এবাৰ তাৰ পাছৰ প্ৰশ্নটো সুধিছে মানচিত আছে তেওঁ সুধিছে কি দাদা তোমাৰ ড্ৰিম কি ক'বচোন আৰু তুমি কোন ক্লাছত পঢ়ি আছা এজ কিমান মই এবাৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু ড্ৰিমটো ক'লোৱে বাৰু মানে চাকৰি বা বিজনেছ আৰু অসমৰ বাহিৰত ফুৰিব যাব ইচ্ছা তাৰপিছত আৰু সুধিছে কি আৰু মোৰ বয়স কিমান মোৰ বয়স 17 বছৰ তাৰপাছত পৰাগ কলিতাই সুধিছে মোৰ কুৱেশ্যনটো হ'ল নতুন ইউটিউবাৰ্ছবোৰক কি ক'বা আৰু কিমান ক্লাছত পঢ়ি আছা নতুন ইউটিউবাৰবিলাকক এইটোৱে ক'ম যে ভালদৰে পঢ়া শুনাৰ লগতে ইউটিউবটো চলাই থকা কাৰণ এইটোতো কোনোৱে নাজানে মানে এইটোতো ক'তো লিখি থোৱা নাই বোলে অমুক টেনৰলৈকে ইউটিউবটো চলিব কেতিয়া কোনটো ৱেবছাইট বন্ধ হৈ যায় কোনেও ক'ব নোৱাৰে সেইটো কাৰণে ভালদৰে পঢ়া শুনাৰ লগতে ইউটিউবটোও কৰি থাকা নকৰিবা বুলি নকওঁ কাৰণ ময়ো যিহেতু কৰি আছোঁ তোমালোকেও কৰি থাকা ভাল ইউটিউবাৰ হৈ যোৱা এটা সময়ত ডাঙৰ কণ্টেণ্ট ক্ৰিয়েটৰ হৈ যোৱা আৰু এইটো মানুহে ঠাট্টা কৰিবই সেইবিলাক যাতে ভালদৰে কাণ সান নকৰি নিজৰ কামটোত বেছিকৈ ফ'কাছ কৰা তাৰে কামনা কৰিলোঁ বাকী এইখিনিয়ে আৰু সুধিছে যে কিমান ক্লাছত পঢ়ি আছা মই এবাৰ ফাৰ্ষ্ট ইয়াৰ অলপ আগতে কৈছোঁ তাৰ পাছৰ কুৱেশ্যনটো সুধিছিলে নয়ন ভ্লগছ এণ্ড ক্ৰিয়েশ্যন সিও মোৰ ধুনীয়া লগে হৈ এটা তেওঁ সুধিছিলে যে তোমাৰ কথা জানোৱে মই চব এটা কথাই সুধিম তোমাক যদি এনচাৰটো দিবা তোমাৰ মা আৰু দেউতাই তোমাক ইউটিউবত ছাপোৰ্ট কৰে নে না নকৰে লাভ ফ্ৰম টিহু নয়ন ভ্লগছ এণ্ড ক্ৰিয়েশ্যন হয় সেনেকৈ ক'ব গ'লে এতিয়ালৈকে মানে বাধা কৰা নাই ইউটিউবত ভিডিঅ' বনাব আৰু ভৱিষ্যতে কি কয় নাজানো এতিয়ালৈকে কৰা নাই দিয়া আৰু তাৰ পাছত কুৱেশ্যনটো সুধিছিলে ভাগ্য দেখাই তুমি ইউটিউবৰ পৰা পইচা কেতিয়া পাবা আৰু 2000 ৱাটছ টাইম লাগে এই 2000 সোনকালে কৰি দিয়া তাৰপাছত $100 জমা হ'ব লাগিব তাৰপাছতে পাম আৰু পাৰ্টিটো খাবা আমাৰ ঘৰত আহি যাবা তোমালোক তাৰপাছত সুধিছে মোৰ একদম খাছ লগ মানে ইউটিউবাৰ হয় মানস দৰঙীয়া ক'ত গ'ল মানস দৰঙীয়া আপোনালোকে যে ইউটিউবত চাৰ্চ কৰি চাব এই মানস দৰঙীয়া সুধিছিলে মোক কি তুমি চোৰ কৰি পাইছা নেকি মই ক'ব গ'লে পইচা আজিলৈকে মই চোৰ কৰি পোৱা নাই কেতিয়াবা যদি মই ঘৰতো পাওঁ ঘৰত কওঁ এইটো পইচা কাৰ যদি ঘৰত কয় লৈ যায় এইটো পইচা মোক নালাগে বা তই কিবা এটা খাবি তেনেকুৱাহে নি পাইছোঁ এনেই আজিলৈকে চোৰ কৰি পোৱা নাই ঘৰৰ পৰা হওক বা বাহিৰৰ পৰা হওক চোৰ কৰি পোৱা নাই দিয়া ভাই আৰু এইখিনিতে এটা কথা মানে বহুতকেইটা একে কুৱেশ্যন আহিছে তাৰ পৰা মই মানে বহুতকেইটাৰ গোটেইকেইটাতো উত্তৰ ক'ব নোৱাৰোঁ সেইটো অসম্ভৱ কথা সেইকাৰণে মানে যোনকেইটা কমন কুৱেশ্যন সেইকেইটাহে লৈছোঁ তাৰ পাছৰ কুৱেশ্যনটো ভাঙা ষ্টেণ্ড নামৰ এটা ইউটিউব চেনেলে সুধিছিলে তেওঁলোকে সুধিছিলে কি তোমাৰ ইনষ্টাগ্ৰাম আছে নেকি কি বুলি আছে পাৰোঁ আৰু মোৰ চেনেল ভাঙা ষ্টেণ্ড চেনেলটোত বহুত কমেডি আৰু ইম'চনেল শ্বৰ্ট ফিল্ম দিয়া আছে এবাৰ ৰাইজক চাব কোৱা প্লিজ সকলোবোৰে চাব ভাঙা ষ্টেণ্ড নামৰ চেনেলটোত যায় আৰু তেওঁ সুধিছিলে কি তোমাৰ ইনষ্টাগ্ৰাম আছে নেকি আৰু কি বুলি আছে ইনষ্টাগ্ৰামত মোৰ হিৰক জ্যোতি বুলি আছে H4 I স্ক্ৰীনত বাৰু আহিছে এইটো নাম চাৰ্চ কৰি দিবা আৰু ইনষ্টাগ্ৰামত যদি ফ'ল' কৰা নাই আপোনালোকক ফ'ল'টো কৰি লওক যায় আৰু তাৰ পাছৰ কুৱেশ্যনটো সুধিছিলে জগতজ্যোতি বৰাই তেওঁ সুধিছিলে কি তোমাৰ ঘৰ ক'ত কোৱা
মোৰ ঘৰ দৰং ডিষ্ট্ৰিক্টৰ মংগলদৈত হয় আৰু গাঁওখনৰ নাম হৈছে চমুৱাপাৰা। কেতিয়াবা যদি দৰঙত আহা ইনষ্টাগ্ৰামত নাম্বাৰটো লৈ মোক একবাৰ ফোন কৰিবা আৰু আমাৰ ঘৰত আহি যাবা। আৰু এবাৰ লাষ্ট কুৱেশ্যনটো কি হৈছে যে বহুত একদম কমন কুৱেশ্যন যে গোটেই মহা কুৱেশ্যন যদি চাওঁ মই গাৰ্লফ্ৰেণ্ড কোন সেইটোৱে আহি আছে। তো মই এতিয়া গাৰ্লফ্ৰেণ্ডটোৰ নাম কৈ দিছোঁ আপোনালোকক। থাকা বুলি ভাবিছে নেকি গাৰ্লফ্ৰেণ্ড নাই দিয়ক, এতিয়ালৈকে নাই আৰু ভৱিষ্যতে কি হয় নাজানো। যদি কোনোবা এনেকুৱা সৰাসৰ ব্যক্তিয়ে মোৰ ভিডিঅ' চাই আছা, গাৰ্লফ্ৰেণ্ড যদি কাৰোবাৰ তাত আছে, এনেই কৈছোঁ তো ধেমালি কৰিছোঁ। বাকী মোৰ গাৰ্লফ্ৰেণ্ড নাই। আজি ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু যাতে ভাল ভাল ভিডিঅ'সমূহ দিব পাৰোঁ তাতে এটা জোচ আহা কমেণ্ট দি থৈ যায় তাৰে কামনা কৰিলোঁ। বাকী আজি আপোনালোক ইয়াতে এৰিছোঁ দিয়ক। আৰু প্ৰেংক কল আহি আছে ভাল মানে আৰু একমাহমান পাছৰ পৰা নন ষ্টপ প্ৰেংক কল আহিব। তো সকলোৰে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। বাই বাই দিয়ক, নতুন এটা ভিডিঅ'ত আকৌ লগ পাম।